নমস্কাৰ, ৰুমিজ ফেমিলি কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আটাৰ পিঠা বনাম। পিঠা বনাবলৈ নাৰিকল লৈছোঁ। নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনি অলপ গুড় দি দিছোঁ। গুড়খিনি আৰু নাৰিকলখিনি আকৌ ভাজি ল'ম। এতিয়া আমাৰ নাৰিকলখিনি ভাজা হৈ গ'ল, নমাই ল'ম। এতিয়া আমি এখন কাঁহীত আটা লৈছোঁ আৰু পানী লৈছোঁ। আটাখিনি মাৰি ল'ম। অলপমান নিমখ দি দিছোঁ। এইখিনি ভালকৈ সানি ল'ম। ৰিফাইন তেল দি দিছোঁ। এতিয়া আটাখিনি অলপ অলপ পানী দি সানি ল'ম। এতিয়া আমাৰ আটাখিনি সানা হৈ গ'ল। এতিয়া অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আমাৰ আটাখিনি ভালকৈ সানা হৈ গৈছে। এতিয়া সৰু সৰুকৈ লাডু কৰি পিঠা বনাম। আমি এনেকৈ বেলি লৈছোঁ। ৰুটিখিনি আমি এনেকৈ পাতল পাতলকৈ বেলি লৈছোঁ। এতিয়া আমি ৰুটিখিনিত অলপ অলপকৈ নাৰিকল দি দিম এনেকৈ। এইবাৰ এইখন ৰুটি মই গিলাচ দি এনেকৈ কাটি লওঁ। এতিয়া মই কেৰাহীটো বহাই দি দিছোঁ। এতিয়া আমাৰ এই পিঠাখিনি বনোৱা হৈ গ'ল। এতিয়া আমি ভাজিম। এতিয়া কেৰাহীটো গৰম হৈ গৈছে। ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। পিঠাখিনি ভাজি লওঁ। এতিয়া পিঠাখিনি ওলটাই দিম। এতিয়া আমাৰ পিঠাখিনি ভজা হৈ গ'ল। এতিয়া নমাই লৈছোঁ। বাকী থকা পিঠাখিনিও ভাজি লৈছোঁ। আমি বাকী পিঠাখিনিও নমাই ল'লোঁ।
এতিয়া আমাৰ পিঠাখিনি ভাজা হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।